হাজাৰজনী মনত মই প্ৰিয় হৈ থাকিব নিবিচাৰোঁ, মাথো তোমাৰ মনত মই সদায় প্ৰিয় হৈ থাকিব বিচাৰোঁ। এনেকে কৈ আৰু কিমানজনী লাইফ চাগে বৰবাদ কৰিলি ঠিক নাই। সি আকৌ ক'বলৈ আহে, হাজাৰজনী মনত মই প্ৰিয় হৈ থাকিব নিবিচাৰোঁ, তোমাৰ মনত সদায় মই প্ৰিয় হৈ থাকিব বিচাৰোঁ। হাজাৰজনী মনত মই প্ৰিয় হৈ থাকিব নিবিচাৰোঁ, মাথো তোমাৰ মনত মই সদায় প্ৰিয় হৈ থাকিব বিচাৰোঁ। বেছি বদ্ধ হৈ দেখাব নালাগে। চোৰ যেতিয়া চোৰৰ নিচিনাই কথা কবি। ই চালাই এনেকুৱা প্ৰাণী হা, সি মাংস নাখায়, মাংসৰ জোলহে খায়। নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মৰম নামৰ কাগজতে লিখি ললো তোমাৰ নাম। চাদা বেপাৰীৰ পইচা বেছি হৈছে চাদা বিক্ৰী কৰি কৰি। বেলেগে এসাঁজ খাব বুলি দিন ৰাত মেহনত কৰি গাৰ গাম মাটিত মিলাই দিছে, আৰু তাৰ টকা ইমানেই বেছি হৈছে যে পুৰা ছটিয়াই দিছে। মক্কেল এইখন দুনিয়াত ন ভাইৰেল হ'বৰ কাৰণে যি টি দেখাব পাৰে, এইজনীক চোৱা না। তলত পিন্ধাটো পুৰা অপেন অপেনকে দেখাই আছে, আৰে তাতকে খুলি দেখাই দে। চালা ইমানেই ফাল্টু ছোৱালী লাজ অকমানো নাই, ভিডিঅ'ৰ নামত পুৰা যি টি দেখাই আছে। আৰু এজনী অসমীয়া ছোৱালী হৈ কাপোৰ কেনেকে পিন্ধিব লাগে তাকেই নাজানে। আৰে অসমখনো ইমানেই আগবাঢ়ি যোৱা নাই দে। মানুহে টকাৰে ঘড়ী কিনিব পাৰে ঠিকেই, কিন্তু টকাৰে কেতিয়াও সময় কিনিব নোৱাৰে। বাহ বাহ, বহুত ডাঙৰ কথা শিকালি, আমি নাজানোই নহয়। কি আমাৰ 2 ইঞ্চি কপালখনত মক্কেল বুলি লিখা আছে নেকি? মানুহে তোমাৰ প্ৰতিটো খোজে খোজে আঙুলি উঠাব, তুমি উঠাবা, কিন্তু মাজৰটো। ইমান ভাল ভাল জ্ঞান ক'ৰ পৰা পাৱে? সৰু থাকোঁতে পলিয়া চলিয়ে কি অলপ বেছি খাইছিলি নেকি? বেলেগে জ্ঞান দিয়ে মদ বেছি গাখীৰ খাবি, আৰু ই জ্ঞান দিয়ে গাখীৰ বেছি মদ খাবি। গাইজ, আজিৰ ভিডিঅ'টো ইমানলৈ। যদি ভাল পালা লাইক শ্বেয়াৰ কৰি দিবা, আৰু যদি নতুনকৈ আহিছা তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰা। আজিলৈ ইমানেই, পুনৰ আৰু এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই।